where the fuck I am. Come on! You thought I was playing? টিউশন এসে কবাত টিউশন এটা অঙ্ক টিউশন কত টাকা ভাবি আছে তেনত এই আহি লইবা এই যে আহিবা এলে কবলা তেনত দিলু নতুন ফুল ললো এমাহ পার্টি বাবা আৰু আমি কি কৰি আছা পার্টি বাবা আইছা হে কি টিউশন হে সৰি গলা হে বাবা নাজানা হেইগলা আৰু এটা দৰকাৰ আছিল কি ৰবা টিউশন লবি নেকি হে কি পঢ়া কথা কম মই গলা কৈ দিছো পঢ়ি কি মুখত চলাৰ কি কথা মই পঢ়া কথা চব কৈ দিছো তেনত খিলু হেতো হে খুলে অ মই কৈ দিছো কেবা হৈছো ঐ দিনটো কেবা ৰাতিপুৱা মই 7:30 এলাৰ্ম দি 10 নুঠো 7:30 এলাৰ্ম দি 3:30 উঠো উঠি কিমান পঢ়া কথা যদি স্মাৰ্টফোন ললো ফটো দিম অ আইফালে আছো ফটো মই নালগে দে সেলফি পাৰ্টি লাগব মানে তহঁতে এটা কবি দুইটা যাও কি ধুনীয়া স্মাৰ্টফোন লৈছিল পৰীক্ষা কি ধুনীয়া ধুনীয়া বস্তু ওলে কি ধুনীয়া ধুনীয়া ওলাই আজি পঢ়ি আৰু এইগিলা বাদ দি পঢ়া কথা Yo, mami. তোমার মায়ে আমারে বালা পায় না তাই কই আমি একটা বালা পাওয়া না ফোনটা দুবাইটা তুই একটা মাইশো যাস না এটা কোন খেনে আমি বালা পাই না তোমার মা হেল্ল' এ কোন হলে ইমান ৰাতিপুৱাই ফোন কৰিছা মোক কি কি হ'ল মোৰো 7:30 ঐ আজিও গেলে আজিও নিজলে মোৰ পঢ়া সময় তই শুনা মই বৰ সময় পঢ়িব লাগিলে বা মেট্ৰিক পালাই আহিবা ঐ মায়ে ঐ চাহ নানাই কি হ'ব মই যেতিয়া পঢ়ি আছো গমেই পোৱা নাই নেকি টোপনি জ্বলাত মই কিনকে খুলছো এইটো উল্টা নে পাল্টা হলে কিতাপখন নাই ইনকে দে এইগিলা কমে পঢ়ে নে দে অলপ গেমকে খেলি ল কিমান পঢ়িম বা মেট্ৰিকলৈকে ইমান ফাল্টু কথা এইগিলা মই চব পাৰিম ফালবি নগিলা লগত টাইম এৰবে যে কি কথা মই কৈ আছো তই কি কথা তই সুধছো বাৰু মোক খুদবা লাগে মই এইগিলা ফালি দিম পৰীক্ষা বুজা নাই এইগিলা চিম্পল কথা মোৰ কাৰণে তই সুধছো বাৰু মোক কি কথা এটা পৰীক্ষা কৈ দিলো গম পাইছা নাই তই সুধছো এইগিলা চিম্পল মোৰ কাৰণে সুধ হু ওয়াজ হৰি প্ৰথমটো কি আছিল হৰি প্ৰথমটো কি আছিলে প্ৰথমটো হৰি তাৰপিছতটো কি আছিল ওয়াজ তাৰপিছতটো কি আছিল এটো কবা নৰি তাৰপিছতটো কি কৈছিল এটোৱে কবা নৰি হয় নেকি ভাই মিষ্টেক হ'ল এইটো কি কৰিবি উপায় নাই তই তই কাম কৰিছা তই মিষ্টেক আৰু কবা না মিষ্টেক হ'ল এইটো কি কৰিবি কিমান পঢ়িবি বহুত মনত ৰাখছো তো গম পাইছো তই কাম কৰিছা বেলেগ এইটো মিষ্টেক হ'লা আৰু সুধি আছো তো হ'ব কিমান পঢ়িলে পঢ়ি মাথা নষ্ট কাম কৰিছা গম পাইছো এই দাদা বাকি বাইটা বস্তু বমুৰিয়া এই কিটা এটা থৈ দিয়ে তো মাথা গম মই গম পাওঁ এইফালে লুডু খেল লুডু Yo, mami. তোমার মায়ে আমারে বালা পায় না তাই কই আমি একটা বালা পাওয়া না ফোনটা দুবাইটা তুই একটা মাইশো যাস না এটা কোন খেনে আমি বালা পাই না তোমার মায়ে আমারে জন্মাইছই না আমারে ফুঙ্গা হওয়া টাইম খেউ না সারা দিন হওয়া টাইম কাম করে না মুখে ওই তুই দিয়া জায়গা রাখছি না পৰীক্ষা আহি পালাই আৰু শুনে ময়ো সিহঁতক গাঁৱতী বৰকে ক'লো মই চব পাৰো এতিয়া কি হ'ব মই এতিয়া একোৱে নোৱাৰো আইডিয়া মই তাক ফোন কৰিলো হেল্ল' ভাই কি কৈছে ৰে পঢ়ি আছা নকবি ভাই মোৰ বেমাৰ আজি বহুত দিন হ'ল বেমাৰ তই এটা কাম কৰিবিছো তই অলপ ভালকে পঢ়িবি হা মোৰ বেমাৰ তই অলপ ভালকে পঢ়িবি হা হ'ব দে বাৰু বাকীখিনি আমি ঠিক কৰি ল'ম নে কি বাচিলো জোনৰ ফোন জোন কৈছো এই মই পঢ়িয়ে আছো নাই কথা নাই চব পঢ়া কৰিছো খাই কথা পঢ়োতে পঢ়িছো অসমৰ কোনোৱে কৰা নাই মই
এই বা পৰীক্ষা ভাতে দিম মইও কৈছো এই হ'ব দে আজি যাম দে এই হেৰি এই মোক মায়ে কেইদিন তামাম মৰম কৰিছে মোক গাখীৰ দিছি খাবা ৰ'দে মোক মায়ে গাখীৰ চাখীৰ খাবা মাতছি হে হ'ব দে এতিয়া আপেল খাবা মাতছি দে হ'ব দে তো মই পিছত ফোন কৰি আছো না বাই বাই তোমার মায়ে আমারে বালা পাই না নকবি দাদা হয় নেকি এই ৰিজাল্টকে চাই আছো দেখছা নাই তেতিয়া এই ৰিজাল্টকে নেট নহয় চাম মই মোৰ ৰোল নাম্বাৰ হাতৰ পিছত যিমান দিয়ে লগা যিমান এক আছো কৈছি নেকি বাৰু কৰবি চাবিলা কৈছি তোমাৰ ৰোল নাম্বাৰটো কি মোৰ মই জিংকা নকল কৰি হলেও পাছ কৰিম কি পাছ কৰছা পাছ কৰিছো আছি পাইছো ৰিজাল্ট ওলাইছি তোমাৰ ৰিজাল্ট কিটা ওলাইছি 9:50 ৰিজাল্ট ওলাই তোমাৰ ৰোল নাম্বাৰটো কচোন ই পাইছে 80 আমি চাই আছো স্কুলত চাই আছো মই কৈছো একৰ পিছত যিমান 2 টকা যিমান 3 টকা তোমাৰ কি বেল দিছা কি বেল দিছা তুমি পাছ কৰিছো পাছ কৰা নাই মোৰ হেৰি 227 টকা দি দিবা পাৰা স্কুলত নাযা 80 পইচা ভাই ভাই নকবি শুন মই এটা কথা কওঁ এতিয়া কি হ'ল জানানে তহঁতক মই বহুত দিনৰ পৰা লক্ষ্য কৰি আছিলো কি হৈছে কেৱল মোবাইলৰ গুৰুত্ব আজিকালি স্মাৰ্টফোন ৰবা স্মাৰ্ট তোমাৰ ৰোল নাম্বাৰটো মাৰি পাছ কৰিছো ৰোল নাম্বাৰটো মাৰি দে তুমিও পাছ কৰিছা তুমি সেকেন্ড ডিভিজন পাইছা ৰবা এই এতিয়া মই এটা কথা কওঁ তুমি এই ইফালে আনছো মই এটা কথা বুজাই দিওঁ ইফালে আছো ন বাবু এতিয়া শুনা মানুহ কি জানানে মেট্ৰিক পৰীক্ষা আহিলে লোক আশা কৰি পঢ়িব নালাগে ক্লাছ 10 উঠাৰ পৰা টিউচন ল'ব লাগে হয় নহয় এতিয়া ইহঁতৰ ভাল হ'ল তুমি এটা কথা লক্ষ্য কৰিছা তুমি কেৱল স্মাৰ্টফোন লৈ ফোন কৰা গেম চেম খেলা হয় নহয় গতিকে এতিয়া আমাৰ স্মাৰ্টফোনটোৱে হৈছে এটা মানে কি আৰু পৰীক্ষা মানে কি বুজি পাইছো সেইটোৱে আজিকালি মাক দেউতাক বিলাকে নাভাবে নহয় এই ক্লাছ 10 উঠাৰ লগে লগে কি কৰে স্মাৰ্টফোনটো দিয়ে আকৌ স্মাৰ্টফোনটো নিদিলে মই গলত ৰছী লগাম মই পানীত পৰি মৰিম মই কি মৰিম হয় নহয় গতিকে তুমি স্মাৰ্টফোনটো লৈ পেলাই বহুত ভুল কাম কৰি এতিয়া দেখিছানে কাৰোবাক আশা কৰি কেতিয়াও পঢ় নকৰিবি আৰু কাৰোবাক আশা কৰি পৰীক্ষালৈ নাযাবি আমি কত এই 2000 কিবা 8 চনতে মেট্ৰিক পাছ কৰি আহিলো তোমালোক আজি এনেকুৱা গতি হ'ল বেয়া লাগছে একচুৱেলি তুমি আহাবা দিবি ঐ ইহঁতক অলপমান ইয়াক হেল্প কৰি দিবি আগতে যাতে পঢ়ি ভাল হয় বুজিছেনে আপোনালোকৰ এতিয়া ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য হ'ল যে মেট্ৰিক পৰীক্ষাৰ সময়ত পঢ়ি থাকিলে কাকো মানে আশা কৰি আগত মানে লগ বন্ধু আহে আশা কৰি পেলাই পঢ়িব নালাগে আৰু যদি সেনেকুৱা তেনেকুৱাকৈ পঢ়ি আছে কোনোবাই আৰু বিশেষকৈ এই ভিডিঅ'টো যদি কোনোবা মাক দেউতাকে চাইছে আপোনালোকে যিখিনি মানে ষ্টুডেণ্ট আছে আপোনালোক ক্লাছ 9-10ত পঢ়া স্মাৰ্টফোনটো কিনি নিদিব আজিকালি স্মাৰ্টফোনৰ কাৰণে কিছুমানে ভাল কামত ব্যৱহাৰ কৰিছে কিছুমানে বেয়া কামত ব্যৱহাৰ কৰিছে এইটো ক'বলৈ যোৱা নাই কিন্তু আজি আমি ভিডিঅ'ৰ জৰিয়তে ক'ব খুজিছোঁ ভিডিঅ'টো কিমান ভাল হ'ল বেয়া হ'ল গম পোৱা নাই গতিকে আপোনালোকে স্মাৰ্টফোনটো অলপ কমাই আমাৰ ষ্টুডেণ্টখিনিয়ে যাতে ক্লাছ 10ত পঢ়ি থকা 9ত পঢ়ি থকা ষ্টুডেণ্টখিনিয়ে যাতে এই মোবাইলটো ব্যৱহাৰ নকৰে এই মোবাইলটো ব্যৱহাৰ কৰি কিনে মেট্ৰিকৰ ৰিজাল্টটো ভাল কৰক তেওঁলোকৰ ভৱিষ্যতটো ভাল হওক সেইটো আমি কামনা কৰিছোঁ গতিকে আমাৰ ভিডিঅ'টো যদি আপোনালোকে ভাল আৰু মোৰ নিচিনা নহ'ব দেই মোৰ নিচিনা হ'লে মোৰ নিচিনা ঠগ খাই যাবা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো তেতিয়াহ'লে আৰু নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে আৰু ওচৰত থকা সৰু ঘান্টি পৰ্যন্ত বনাই দিবলৈ आगे पीछे डोलते हो खबरों की तरह क्यों देखते हो मुझको यूं बेसब्रों की तरह क्या